নমস্কাৰ বন্ধুসকল আসাম জব প্ৰিপাৰেচন চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু আজিৰ ভিডিঅটো হৈছে কান্ট্ৰি ক্যাপিটেল কাৰেন্সি পাৰ্ট 2 ইয়াৰ আগৰটো ভিডিঅত আমি আলোচনা কৰিছিলো 40 খন কান্ট্ৰি ক্যাপিটেল আৰু কাৰেন্সি বিষয়ে আৰু কেনেকৈ ট্ৰেক সহজতে মনত ৰাখিব পাৰি ট্ৰিকৰ সৈতে আজিৰ এই ভিডিঅটো আমি পুনৰ আৰু 40 খন কান্ট্ৰি ক্যাপিটেল কাৰেন্সি পঢ়িম আৰু এইসমূহ মনত ৰাখিবলৈ চেষ্টা কৰিম তেনেহলে আহক আমি ভিডিঅটো আৰম্ভ কৰো আৰু যদিহে আপুনি ইয়াৰ আগৰ ভিডিঅটো চোৱা নাই তেনেহলে চাই লব আপোনালোকে কেনেকৈ মনত ৰাখিব পাৰি ট্ৰিকটো বুজি লব গতিকে এই ভিডিঅটো যিমান কিখন কান্ট্ৰি ক্যাপিটেল পঢ়িম আপোনালোকে তেনেধৰণে নিজৰ ট্ৰিক লগাই মনত ৰাখিব পাৰিব তেনেহলে আহক পলম নকৰি ভিডিঅটো আৰম্ভ কৰো আমি এটা যি 41 ৰ পৰা ষ্টাৰ্ট কৰিম কাৰণ আগতে 40 খন কান্ট্ৰি কমপ্লিট কৰিছো 41 নম্বৰত আছে কোষ্টাৰিকাৰ ক্যাপিটেল হৈছে সেন্ট জোছ আৰু কাৰেন্সি হৈছে কোষ্টাৰিকান কোলন ঠিক আছে 42 আছে ক্ৰোয়েছিয়াৰ ৰাজধানী হৈছে জাগ্ৰেব আৰু কাৰেন্সি হৈছে তাৰ ক্ৰুনা আৰু ক্ৰোয়েছিয়ান ডিনাৰ তাৰ দুইবিধ কাৰেন্সি ব্যৱহাৰ কৰা হয় 43 আছে কিউবাৰ ৰাজধানী হৈছে হাভানা আৰু তাত কাৰেন্সি ইউজ হয় কিউবান পেছো 44 আছে সাইপ্ৰাছ তাৰ ৰাজধানী হৈছে নিকোছিয়া আৰু তাত কাৰেন্সি ইউজ কৰে ইউৰো ঠিক আছে কোনো প্ৰবলেম নাই এতিয়ালৈকে 45 চেছ ৰিপাব্লিক তাৰ ৰাজধানী হৈছে পাৰাগুৱে আৰু তাত কাৰেন্সি ইউজ হয় চেছ কৰোনা ঠিক আছে 46 ত আছে ডেনমাৰ্ক তাৰ ৰাজধানী হৈছে কোপেনহেগেন আৰু তাত কাৰেন্সি ইউজ হয় ডেনিছ ক্ৰোন 47 ত আছে জিবুটিৰ ক্যাপিটেল হৈছে জিবুটিয়ে আৰু কাৰেন্সি ইউজ হয় তাত জিবুটিয়ান ফ্ৰেংক 48 আছে ডমিনিকা আৰু তাৰ ৰাজধানী হৈছে ৰ'জেউ আৰু তাত কাৰেন্সি ইউজ হয় ইষ্ট কানাডিয়ান ডলাৰ ঠিক আছে 49 আছে ডমিনিকান ৰিপাব্লিক আৰু তাৰ ক্যাপিটেল হৈছে সেন্টো ডমিংগো আৰু কাৰেন্সি হয় ডমিনিকান ৰিপাব্লিক পেছো 50 আছে ইষ্ট টিমোৰ তাৰ ৰাজধানী হৈছে দিল্লী আৰু তাৰ কাৰেন্সি হৈছে ইউএছ ডলাৰ আপোনালোকে ভুল নকৰিব ইয়াৰ যেটো ক্যাপিটেল হেতু দিল্লী নহয় এটো দিল্লী ঠিক আছে ইয়াত আমি কোনো ট্ৰিক দি মনত ৰখা নাই আপোনালোকে যদি ট্ৰিক কেনেকৈ ইউজ কৰে এটো চাব বিচাৰি আগৰ ভিডিঅটো চাই লব গতিকে নিজৰ মতে দি ট্ৰিক বনাই লব পাৰিব কাৰণ যেতিয়া আমি এখন কান্ট্ৰিৰ নাম পঢ়ো মোৰ মনত যেটো ইমেজ আহিব আপোনাৰ মনত হেতু ইমেজ নাহিব পাৰে গতিকে নিজৰ ইমেজ দি যিমানে মনত ৰাখিব সিমান সহজতে মনত ৰাখিব গতিকে আহক নেক্সট স্লাইডলৈ মুভ কৰো 51 ত আছে ইকুৱেডৰৰ ক্যাপিটেল হৈছে কুইটো আৰু তাত কাৰেন্সি ইউজ হয় ইউএছ ডলাৰ 52 ত আছে ইজিপ্তৰ ৰাজধানী হৈছে কাইৰো আৰু তাত কাৰেন্সি ইউজ হয় ইজিপ্টিয়ান পাউণ্ড 53 এল সালভাডৰ তাৰ ক্যাপিটেল হৈছে সেন সালভাডৰ আৰু কাৰেন্সি ইউএছ ডলাৰ 54 ইকুৱেটৰিয়েল গিনিয়া ক্যাপিটেল হৈছে মালাবো আৰু কাৰেন্সি হৈছে ফ্ৰেংক 55 ত আছে ইৰিট্ৰিয়া ক্যাপিটেল আসমাৰা আৰু কাৰেন্সি ইৰিট্ৰিয়েল নাকফা 56 ত আছে এস্তোনিয়া তাৰ ক্যাপিটেল হৈছে তালিন আৰু কাৰেন্সি ক্ৰোন 57 ইথিওপিয়া তাৰ ৰাজধানী হৈছে আদিস আবাবা আৰু কাৰেন্সি হৈছে ইথিওপিয়ান বিৰ 58 ফিজি ক্যাপিটেল হৈছে সুবা আৰু কাৰেন্সি ফিজি ডলাৰ 59 আছে ফিনল্যান্ড তাৰ ক্যাপিটেল হৈছে হেলেনস্কি আৰু কাৰেন্সি ইউৰো 60 ফ্ৰান্সৰ ৰাজধানী সকলো জানো পেৰিছ আৰু কাৰেন্সি হৈছে ইউৰো নেক্সট স্লাইডলৈ যাওঁ 61 গেবনৰ ৰাজধানী হৈছে লিভাৰভিলি আৰু কাৰেন্সি ফ্ৰেংক 62 আছে গাম্বিয়াৰ ৰাজধানী হৈছে বানজুল আৰু কাৰেন্সি ডালাসি 63 জৰ্জিয়া ক্যাপিটেল টিবিলিসি আৰু কাৰেন্সি লাৰি 64 জাৰ্মানী ক্যাপিটেল হৈছে বাৰ্লিন আৰু কাৰেন্সি ইউৰো 65 ঘানা ক্যাপিটেল একৰা আৰু কাৰেন্সি হৈছে চেৰি 66 গ্ৰীচৰ ৰাজধানী হৈছে এথেন্স বা এথেনাই আৰু কাৰেন্সি হৈছে ইউৰো 67 গ্ৰানাডা ক্যাপিটেল হৈছে ষ্টিফেন জৰ্জ আৰু কাৰেন্সি হৈছে ইষ্ট কানাডিয়ান ডলাৰ 68 গুৱেটেমালা
কেপিটেল হৈছে গুৱেটমালা চিটি আৰু কাৰেন্সি হৈছে কুইটজাল 69 গিনিয়া কেপিটেল হৈছে কোনাক্ৰি আৰু কাৰেন্সি হৈছে গিনিয়ান চিলি আৰু বা ফ্ৰেংকো ইউজ হয় 70 আছে গিনিয়া বিসাও কেপিটেল হৈছে বিসাও আৰু কাৰেন্সি হৈছে ওয়েস্ট আফ্ৰিকান ফ্ৰেংক নেক্সট 71 আছে গুয়েনা কেপিটেল হৈছে জৰ্জ টাউন আৰু কাৰেন্সি হৈছে গুয়েনা ডলাৰ 72 হাইটি হাইটিৰ কেপিটেল হৈছে পৰ্টো প্ৰিন্স এণ্ড কাৰেন্সি গ্ৰোথ 73 হন্ডুৰাছ কেপিটেল হৈছে টেগুচিগালপা আৰু কাৰেন্সি হৈছে হন্ডুৰান লেম্পিৰা 74 আছে হংকং তাৰ কেপিটেল হৈছে ভিক্টোৰিয়া আৰু কাৰেন্সি হংকং ডলাৰ 75 হাংগৰী কেপিটেল হৈছে বুদাপেষ্ট আৰু কাৰেন্সি ফৰিণ্ট 76 আইচলেণ্ডৰ কেপিটেল হৈছে ৰেকজাভিক আৰু কাৰেন্সি আইচলেণ্ডিক ক্ৰোন 77 ইণ্ডিয়া কাৰেন্সি কেপিটেল নিউ দিল্লী আৰু কাৰেন্সি ইণ্ডিয়ান ৰুপি নেক্সট আছে ইণ্ডোনেছিয়া তাৰ কেপিটেল হৈছে জাকাৰ্টা আৰু কাৰেন্সি হৈছে ৰুপিয়া চাওক আমাৰ ইণ্ডিয়াৰ কাৰেন্সি ইণ্ডিয়ান ৰুপি আৰু তাৰটো হৈছে ৰুপিয়া ডিফাৰেন্সটো মনত ৰাখিব 79ত আছে ইৰাণৰ কেপিটেল হৈছে তেহৰান আৰু কাৰেন্সি হৈছে ইৰানিয়ান ৰিয়াল 80ত আছে ইৰাক কেপিটেল হৈছে বাগদাদ আৰু তাৰ কাৰেন্সি হৈছে ইৰাকি দিনাৰ ইয়াৰ লগে লগে আমি আজিৰ 40খন কান্ট্ৰিৰ কেপিটেল তাৰ লগৰ কাৰেন্সি পঢ়িলো আমি নেক্সট ভিডিঅ'ত আকৌ পুনৰ 40খন কান্ট্ৰি কেপিটেলৰ কাৰেন্সি লৈ আহিম আশা কৰোঁ ভিডিঅ'টো আপোনালোকক সহায়ক হৈছে আৰু যদি আপোনালোকে উপযোগী বুলি ভাবিছে তেনেহলে আমাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব পাৰে গতিকে আকৌ লগ পাম পুনৰ নতুন ভিডিঅ'ৰ সৈতে আজিলৈ বিদায়